আচ্ছা প্ৰথমতে আপোনালোকলৈ এটা ডাঙৰ সৰি কিয়নো এই ভিডিঅ'টো 3 জুনৰ আছিলে আৰু আপোনালোকে চাই আছে আজি আই ন বহুত দিন হ'ল কিন্তু ভিডিঅ'টো নিদিয়াকৈ আচলতে থাকিব নোৱাৰোঁ সেইকাৰণে আগতীয়াকৈ আপোনালোকৰ গালিকেইটা খোৱাৰ আগত মই সৰিটো কৈ লৈছোঁ অ'কে চ' ৱেলকাম এণ্ড হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আমাৰ ক্ৰেজি হাজৰিকা ছিৰিজৰ এইটো 3rd নম্বৰ ভিডিঅ' আৰু আপোনালোক সকলোকে আমাৰ অন্য এটা দিনলৈ স্বাগতম জনাইছোঁ থেংক ইউ এই ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আচ্ছা 3 জুন অৰ্থাৎ মোৰ মা দেউতাৰ এনিভাৰ্চাৰী গতিকে জুনুকা যিহেতু ঘৰ আহিছে অৰ্থাৎ তাই বেংগলোৰত থাকে যিহেতু গতিকে ঘৰ অহাৰ কাৰণে আমি প্লেন কৰিলোঁ যে আমি তাই যিহেতু ফেমিলি ফাংচনবিলাক ইমানকৈ পাই নাথাকে গতিকে আমি ভাবিলোঁ যে এনেকৈ ডিনাৰ এটা প্লেন কৰা যাওক আৰু চবেই একেলগে গৈ ডিনাৰ কৰিবলৈ নভা আখল পালোঁগৈ নভা আখলৰ কথানো কিনো ক'ম আগতীয়াকৈ সকলোৱে জানেই চাগে যোৰহাটত থকাখিনিয়েতো জানেই কিন্তু নভা আখলৰ ফুড সাংঘাতিক ধুনীয়া আৰু তেওঁলোকৰ চাৰ্ভিচো খুব ভাল হা গতিকে গৈ পাই নভা আখলতে এয়া আমাৰ উৎপাত ষ্টাৰ্ট হৈ গ'ল বহি মেলি ল'লোঁ তাৰপাছত উৎপাতটো কৰিছোঁ আৰু গোটেইখিনি একেলগে থাকিলে আচলতে উৎপাতটো নোহোৱাকৈ নাথাকে আৰু আমি ক্ৰেজি হাজৰিকা দিছোঁৱে নাম যিহেতু গম পাইছে কিয় ক্ৰেজি সেইকাৰণে আচলতে আৰু ৰীল কেইটামান বনাই ল'লোঁ ৰীল কেইটা মোৰ ইনষ্টাত অলৰেডি আপোনালোকে চাইছে আই ন' যদি চোৱা নাই তেতিয়াহ'লে মোৰ ইনষ্টা হেণ্ডেলটো হৈছে প্ৰিয়দৰ্শিনী ডেছ হাজাৰিকা 190 আপোনালোকে তাত চাব পাৰে ৰিলছখিনি আৰু মোক ডেইলি আপডেটছবিলাকো আচলতে তাত দি থকা হয় আপোনালোকে চাব পাৰে আৰু ফ'ল' কৰিব পাৰে যদিহে মন কৰে আৰু অলৰেডি মাহঁতৰ খানা আহিছিলে আমাৰ ষ্টাৰ্টাৰ আহি পাইছিলে আমি যিহেতু ড্ৰামছ অফ হেভেন দিছিলোঁ আৰু ৰাইজৰ ডিমাণ্ড যিহেতু দিবই লগা হৈছিলে উপায় নাইকিয়া হৈছিলে চ' এহেঁতৰ পৰা ৰিভিউটো শুনিছোঁ এইখিনিতে মোৰ লগত এটা কমেডি হৈ গ'ল নহয় ফটোৰ কাৰণে পষ্ট দি আছিলোঁ এয়া হৈ গ'ল ভিডিঅ' পিছে খানাৰ কাৰণে ৰৈ এতিয়া পাগল হ'ম আৰু আমাৰ খানা পোৱাহি নাই ৰাইজৰ শেষেই হ'বৰ হ'ল চ' আমাৰ উৎপাত দেখি পেলাই লাষ্টত আমাক খানা দিবলৈ বাধ্য হৈ গ'ল আজিৰ ডিনাৰত আছিলে নান বাটাৰ চিকেন এটা আৰু ফ্ৰাইড ৰাইচ গতিকে আটাইখিনিয়ে খুব সুন্দৰকৈ খালোঁ মই আগতীয়াকৈ কৈছোঁ ফুড ৰিভিউ খুবেই ভাল তাৰ আপোনালোকে যাব পাৰে ট্ৰাই কৰিব পাৰে আৰু যোৰহাটৰখিনিয়েতো জানেই গতিকে খাই বৈ ওলাই দিলোঁ আকৌ ঘৰলৈ বুলি আৰু আহোঁতে আমাৰ উৎপাত আকৌ ষ্টাৰ্ট আৰু আমি কিজনী লগ খালে এনেকৈ উৎপাত কৰাটো আমাৰ পুৰণা পৰম্পৰা গতিকে এইটো পৰম্পৰা আমি অব্যাহত ৰাখি আজিৰ ভিডিঅ'টো মই হৈছোঁ ইয়াতে সমাপ্ত কৰোঁ এয়া ৰাতি 12 বজাৰ দৃশ্য গতিকে ফ'ল' ফৰ মোৰ থেংক ইউ ফৰ ৱাচিং বাই